নমস্কাৰ বন্ধুসকল, মই কমল শইকীয়া চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি ক'ত আহিছোঁ নাজানো। আজি ভ্লগ বনাবৰ কাৰণে আমি যাদৱ আহিছে, মই আহিছোঁ, ৰাজীৱ দা আহিছে। ৰাজীৱ দা হাই এটা দি দিয়ক। দৌ আহিছে, দৌৱে গাড়ী চলাই আছে, এনেও আগত দেখিবই। আজি আমি আপোনালোকক ভাল ভাল দৃশ্য দেখুৱাম বুলি একেবাৰে ঘৰৰ পৰা ওলাই আহিছোঁ। আজি এতিয়া কণানদী যাম। প্ৰথম কণানদী গৈ পেলানি আজি অলপ ফুৰিম। তাত ফুৰি পেলানি আমি গোগামুখ যাম। মিংমাং বুলি এটা জেগা আছে, তাত কিছুমান ভাল ভাল দৃশ্য আছে। আজি দেখুৱাম আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ৰাজীৱ দালৈ কেমেৰাটো আগবঢ়াইছোঁ। ৰাজীৱ দাই দুআষাৰ ক'ব। লওক ৰাজীৱ দাই। নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ ওচৰত সুন্দৰ এটা ভ্লগ উপহাৰ দিম বুলি মই যাদৱ, দৌ আৰু কমল ওলাই আহিছোঁ। ইয়াত দৌৰে গাড়ী চলাই আছে। দৌ হাই বুলি কোৱা। আমি গোটেইকেইটা ওলাই আহিছোঁ। আমি আপোনালোকক আজি সুন্দৰ এটা ভ্লগ উপহাৰ দিম। আহকচোন, আমি ক'ত যাওঁ আপোনালোকে চাওক। এটা ছাছপেন্সত ৰাখিছোঁ, অলপ ছাছপেন্সত ৰাখিছোঁ। আহক, আগত আকৌ আপোনালোকক দেখুৱাই দিম। চাওকচোন আমাৰ লখিমপুৰৰ ৰাস্তাবিলাক, পদূলিবিলাক কেনেকুৱা এপাক চাওক। এয়া আমাৰ লখিমপুৰৰ ৰাস্তা চাওক। ছুইজাৰলেণ্ডৰ নিচিনা লাগিছে নাই বাৰু কওকচোন বন্ধুসকল। কি ধুনীয়া ৰাস্তা চাওক। এইটো নেশ্যনেল হাইৱে 52। নেশ্যনেল হাইৱে 52। এইটো গোগামুখ, ধেমাজি, চিলাপথাৰ, জোনাইলৈকে যায়। অসম জোনাইত শেষ হৈছে। চৰি, কাহ হৈছে, কৰোণা হোৱা নাই, কাহ হৈছে। কিন্তু আপোনালোকে কৰোণা বুলি সন্দেহ নকৰিব। চাওক কি ধুনীয়া দৃশ্য, প্ৰাকৃতিক মনোমোহা দৃশ্য। নেশ্যনেল হাইৱে 52ৰ ওপৰত মই ৰাজীৱ দত্ত, দৌ, কমল আৰু যাদৱ আপোনালোকক স্বাগতম জনাইছোঁ লখিমপুৰৰ। আহক এবাৰ লখিমপুৰলৈ, চাওক কি মনোমোহা দৃশ্য। আমাৰ লখিমপুৰ নামটো কিহৰ কাৰণে হৈছিল জানেনে? লখিমীৰ কাৰণে। লখিমী মানে ধানৰ খেতি। চাওকচোন কি সুন্দৰ এক ধাননি পথাৰ। আপোনালোকে মনোমোহা দৃশ্য চাওক। আমাৰ লখিমপুৰৰ মেইন ৰোডত নেশ্যনেল হাইৱে 52 চাৰিওফালে এখন সুন্দৰ ধাননি পথাৰ। আপোনালোকে চাওকচোন, মন্ত্ৰমুগ্ধ হৈ যাব এই পথাৰখন। নেশ্যনেল হাইৱে 52 কিনাৰত কি ধুনীয়া এক সুন্দৰ পৰিৱেশ। চাওক, যেনিয়ে চাই তেনিয়ে সেউজীয়া ধাননি। আপোনালোকে চাওক কি ধুনীয়া এক পৰিৱেশ, সুন্দৰ পৰিৱেশ। আপোনালোকে চাওক, এই নেশ্যনেল হাইৱে 52 কিনাৰত এয়া এখন ডাঙৰ ধাননি পথাৰ। আপোনালোকে চাওক কিহৰ কাৰণে লখিমপুৰ বিখ্যাত, কিহৰ কাৰণে লখিমপুৰ নামটো হৈছিল। চাওক, লখিমপুৰ নামটো 1939 চনত হৈছিল। কিহৰ কাৰণে? লখিমীৰ কাৰণে। লখিমী মানে ধানৰ খেতি। এই ধানৰ খেতিৰ কাৰণে লখিমপুৰ হৈছিল। চাওক কি দূৰ দূৰলৈকে সেউজীয়া ধাননি পথাৰ। চাওক আপোনালোকে নেশ্যনেল হাইৱে কিনাৰত কি ধুনীয়া পথাৰ। ধাননি পথাৰবোৰ মাজে মাজে সুন্দৰ সুন্দৰ ঘৰ। চাওক আপোনালোকে। বন্ধুসকল, কণা নদীলৈ আহিছিলে। ইয়াত ইমান ডাঙৰ এটা দেখিছে নাই? ইয়াত কিমান ধুনীয়া লাগিছে। ইয়াত পৰিৱেশটো কিমান ধুনীয়া লাগিছে, ক'ব নোৱাৰি একেবাৰে। ৰাজীৱ দা আছে মোৰ লগত। এয়া চাওক কি ধুনীয়া পৰিৱেশ। কণা নদীৰ চাৰিওফালে চাওক। আপোনালোকে এবাৰ দৃশ্যটো চাওক। চাৰিওফালে কি ধুনীয়া এক সুন্দৰ পৰিৱেশ। চাওক লখিমপুৰৰ পৰিৱেশ চাওক। লখিমপুৰৰ কণা নদী চাওক এবাৰ। ইয়াত আগতে অহা নাছিলে, কিন্তু আজি আহি গম পাইছোঁ ইয়াত পৰিৱেশ কিমান ধুনীয়া। ইয়াত দহলৈ যাবলৈ ভয় লাগিছে, কিন্তু তথাপিতো আহিছোঁ। চালে ইয়াৰ পৰিৱেশ চাওক। ইয়াত পানীটো অলপ বেয়া হৈছে, কিন্তু ইয়াত ইমান ধুনীয়া পৰিৱেশ। ইয়াত বিভিন্ন ধৰণৰ দৰ্শক আহিছে চাবৰ কাৰণে। ইয়াত মুকলি পৰিৱেশৰ এইফালে কাষতে নদী আছে। ইয়াত আপোনালোকে থাকিলে একেবাৰে মনোমোহা দৃশ্য। ইয়াত একেবাৰে আপোনালোকে এই পানীটোৰ দৃশ্যটো চাওক। পানীটো কি ধুনীয়া এক সুন্দৰ পৰিৱেশ। চাওক চাওক, ভাইটি কমলে দেখুৱাই আছে আপোনালোকক এই পৰিৱেশটো চাওকচোন। কি এক ধুনীয়া জলপ্ৰপাত, কি ধুনীয়া জলপ্ৰপাত। আপোনালোকে চাওকচোন, শ্বিলঙত থকা নিচিনা লাগিব, শ্বিলঙত থকা নিচিনা লাগিব। আপোনালোকে চাওক এইফালে চাৰিওফালে এবাৰ দৃশ্যটো চাওক আপোনালোকে। কি ধুনীয়া এক সুন্দৰ পৰিৱেশ। লখিমপুৰৰ কণা নদী জিন্দাবাদ। এনেকুৱা পৰিৱেশত থকাৰ লগে লগে ইয়াত সকলো কথা মানুহে পাহৰি যাব। ইয়াত যিমান চিঞৰিলেও মাত ওলোৱা নাই। ইয়াত হুলস্থুল বহুত হৈ আছে, ইয়াত হুলস্থুল বহুত বেছি, কিন্তু ইয়াত থাকি কিমান ধুনীয়া লাগিছে। দাদা হাই এটা কৰি দিয়ে।
ইয়াত কিমান ধুনীয়া লাগিছে পৰিৱেশত। এনেকুৱা পৰিৱেশত আপোনালোকো আহিব, য'ৰ পৰা চাই আছে আপোনালোকে, যিমান দূৰৰ পৰা চাই আছে সকলো আহিব। লখিমপুৰৰ কণা নদী ইয়াত থাকি কিমান ধুনীয়া লাগিব। ইয়াত পৰিৱেশ চাওক আপোনালোকে, ওপৰৰ পৰা পানী পৰি আছে, ইয়াত পাহাৰৰ পৰা অহা পানী। ৰাজীৱ দাই কিবা ক'ব? বন্ধুসকল, আজি জীৱন সাৰ্থক হোৱা নিচিনা লাগিছে। অসমৰ পৰ্যটনথলীত এক পাতৰ আঁৰত থকা এটা জেগা কণা নদী, লখিমপুৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰ। চাওক, লখিমপুৰৰ কণা নদী আপোনালোকে এটা জলপ্ৰপাতৰ নিচিনা। আমেৰিকা ছুইজাৰলেণ্ডলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ লখিমপুৰত এই কণা নদী কি ধুনীয়া এক সুন্দৰ পৰিৱেশ, আপোনালোকে লক্ষ্য কৰক। ইয়াত আহি পেলাই এনেকুৱা লাগিছে যেন স্বৰ্গত স্থান পালোঁ। ইয়াত ইমান ধুনীয়া লাগিছে, ইয়াত ফিল্ড বহুত আচৰিত ধৰণৰ। তুমি আগতে আহিছা নাই ইয়ালৈ? ইয়াত আগত আহিছোঁ এবাৰ, আহিলেও ইমান ভালকৈ এনজয় কৰা নাছিলোঁ, কিন্তু আজি বহুত এনজয় কৰিছোঁ ইয়াত। কিন্তু আজি আমাৰ এটা দুৰ্ভাগ্য বন্ধুসকল, আজি পানীটো চফা নহয়, আজি পানী ঘোলা পানী আহিছে, পাহাৰত কিবা ব্যতিক্ৰম হৈছে। কিন্তু আপোনালোকে ইয়াত আহিব, ইয়াত আহি পেলাই আপোনালোকে বহুত ধুনীয়া মনোমোহা দৃশ্য এইবোৰ আহিব। আমাৰ লগতে দৌৰ আহিছিলে, যাদৱ আহিছে, ইয়াত দৌৰ কিবা এটা ক, ইয়াত থাকি কেনেকুৱা ধুনীয়া লাগিছে? ভাল লাগিছে। এই লখিমপুৰ কণা নদী ইয়াত থাকি ভাল লাগিছে। ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া ইয়াত ভাল লাগিবই আৰু। বহুত মানুহ আছে ইয়াত, আৰু এনেকুৱা দেখি পোৱা নাই, হ'লেও আজি দেখিছোঁ আৰু ইয়াত ভাল লাগিছে। আমাৰ লখিমপুৰত এনেকুৱা নাই। আপোনালোকে য'তে আছে, য'ৰ পৰা চাই আছে, ইয়াত আহিব এবাৰ, আহি পেলাই ইয়াৰ অনুভৱ আপোনালোকে বুজি পাব। ইয়াত কিমান ধুনীয়া এটা অনুভৱ ফিল। ইয়াত ফটো মাৰিবলৈ যাদৱে ফটো মাৰিবলৈ আছে। ইয়াত কিমান ধুনীয়া লাগিছে আজি ক'ব নোৱাৰোঁ। ৰাজীৱ দাই কি কৰিছে চাওক, ইয়াত পানীৰ মনোমোহা দৃশ্য দেখি ৰাজীৱ দাই ৰৈ থাকিব পৰা নাই। ইয়াত কিমান ধুনীয়া লাগিছে, পানী মাৰি দিয়া চাওক। ইয়াত পানী ক'বলৈ বাকী নাই আজি ইয়াত বহুত ধুনীয়া এটা মনোমোহা দৃশ্য পৰিছে। ইয়াত এই দৌৰ এটা ফটো মাৰিছে, আগত দৌৰ আছে, দৌৰ থাকিলেও আমি গৈছোঁ। ইয়াত মনোমোহা দৃশ্য, ইয়াত আজি একো ক'বলৈ বাকী নাই। ইয়াত বহুত ফূৰ্তি এনজয় কৰিছোঁ আমি। ইয়াত বহুত দৰ্শক আহিছে, পৰ্যটক আহিছে, মানুহ ফুৰিব আহিবৰ কাৰণে। ইয়াত বহুত এনজয় কৰা হৈছে। কাষতে এখন নদী আছে এখন, ইয়াত আপোনালোকে আহি ফুৰি চাবহি পাৰে। ইয়াত এয়া আপোনালোকে চাওক, কণা নদীৰ মাজত এটা সুন্দৰ দ্বীপ। আপোনালোকে চাওক, এইটো এটা দ্বীপৰ নিচিনা। আপোনালোকে চাওক, এইটো কণা নদীৰ মাজত মাজুলী দ্বীপৰ নিচিনা এটা সুন্দৰ দ্বীপ আপোনালোকে প্ৰত্যক্ষ কৰিছে। এইফালে মন কৰক, এয়া চাওক, এটা সুন্দৰ দ্বীপ, এটা সুন্দৰ দ্বীপৰ নিচিনা এক সুন্দৰ পৰিৱেশ। আপোনালোকে মন কৰক, এইফালে পৰ্যটকে ভৰি আছে। আপোনালোকে চাওক কি সুন্দৰ ইহঁতে ফূৰ্তিত থাকিব পৰা নাই। আপোনালোকে চাওক এই সুন্দৰ পৰিৱেশ, চাৰিওফালে পৰিৱেশটো চাওক, কি সুন্দৰ এক পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আপোনালোকে লক্ষ্য কৰক, পৰ্যটকে আজি ভৰপূৰ আনন্দ লাভ কৰিছে। আপোনালোকে চাওকচোন, চাওক কি সুন্দৰ পৰিৱেশ। ইয়াতো এটা ভয় এটা অহা নাই। এটা আমাৰ লগতে এটা ল'ৰা আহিছিলে, ইয়াত ভয় এটা অহা নাই। এই আঁতৰত আছে, ইয়াতে এটা আহিছিলে, ভয় এটা অহা নাই। এই লগত চিকু আহিছে, চিকু আজি এনজয় কৰিম বুলি ভাবিছে। চিকু আহিছে, এতিয়া চিকুৱে কিবা এটা ক'ব। একদম মজা একদম বেষ্ট। আপোনালোকে আহিব দেই ইয়াততো আপোনালোকৰ আহিলে গোটেই দুনীয়া কথা পাহৰি যাব। ইয়াত গোটেই সম্পূৰ্ণ ঘৰখনৰ লেখীয়া হৈ আছে। ইয়াত আহি থাকিবৰ কাৰণে সুবিধা আছে, কাষতে ইয়াত থাকিবৰ কাৰণে সুবিধা আছে। আপোনালোকে আহিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ ইয়াত দৰ্শক আহিছে, ইয়াত দৰ্শকৰ ভিৰ দেখিছে না। এই কাষত পাৰত ৰখি আছে বিভিন্ন ধৰণৰ দৰ্শকৰ ভিৰ। আপোনালোকো আহিব, আপোনালোকৰ ৰিকুৱেষ্ট জনালোঁ আহিবলৈ। ইয়াত আহি পেলাই কিমান ধৰণৰ অনুভৱ কৰিব, কিমান ভাল অনুভৱ কৰিব, পিছত আমাক জনাব। ধন্যবাদ। আমাৰ আৰু এজন সহযোগী আহি উপস্থিত হৈছে। এয়া আমাৰ ওচৰৰে, তেখেত ভাই বুলি কোৱা। হাই কোৱা। এয়া চোৱা, চাওক তেখেতৰ কেনেকুৱা লাগিছে সুধিছোঁ, কেনেকুৱা লাগিছে ইয়ালৈ আহি পেলাই? ভাল লাগিছিলে, কিন্তু আজি অকণমান পাহাৰত বৰষুণ অকণমান পানীটো লেতেৰা হৈছে। তেখেতৰ পানী ঘোলা হোৱা কথাটো কৈছে, বহুত ভাল লাগিলেহেঁতেন, বুলি কৈছে। আপোনালোক আহিব কণা নদীলৈ, কি ধুনীয়া এক প্ৰাকৃতিক পৰিৱেশ চাওক। লখিমপুৰৰ এক সুন্দৰ পৰ্যটনস্থল। আপোনালোকে নিশ্চয় আহিব। লখিমপুৰ নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰ। আপোনালোকে নিশ্চয় এপাক আহক, আহি কণা নদী চাওকহি, আৰু ক'ব যে ছুইজাৰলেণ্ড বা লণ্ডনৰ থেমছ নদীতকৈ বেছি ধুনীয়া। আপোনালোকে
এই মন্ত্ৰমুগ্ধ দৃশ্য আপোনালোকে চাওক চাৰিওফালে পৰ্যটকে ভৰি পৰিছে আপোনালোকে চাওক এয়া মটৰচাইকেলৰ শাৰী শাৰী লাইন আপোনালোকে চাওক এই মেইন ৰাস্তাৰ পৰা কি ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ আপোনালোকে পৰিৱেশ চাই পেলাই আপুনি মন্ত্ৰমুগ্ধ হৈ যাব ধন্যবাদ কি ধুনীয়াকৈ জুইটো গৈ গৈছে বুলি পৰ্যটকবিলাক দেখুৱাই দিয়া এনেকৈ ৰাউণ্ড মাৰি পৰ্যটকবিলাক দেখুৱাই দিবা সেইটো সুন্দৰকৈ ক'ব পৰা হ'ব এইবিলাক দেখুৱাব এইবিলাক পানীত নামি থকা কালি ৰাণী লাইন আজি 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 পৰ্যটকসকলৰ ভিতৰত মোৰ এজন ভাইটিক পটককৈ লগ পালোঁ অমিত তেখেত লখিমপুৰ আজাদৰ ৰাজখোৱা গাঁৱৰ বাসিন্দা অমিত কেনেকুৱা লাগিছে ইয়ালৈ আহি পেলাই একদম ভাল লাগিছে যিটো তাৰমানে ফেচবুকত দেখি আছোঁ সদায় আজি সেইকাৰণে বন্ধ পালোঁ সেইকাৰণে গুচি আহিলোঁ কিন্তু আজি অমিত কথা এটা হ'ল নহয় আজি আমাৰ ভাগ্য বেয়া আজি পানীটো ঘোলা আহিছে বুলি কৈছে আচ্ছা তাকে যিবিলাক পানী দেখিছোঁ আজি পানীটো অলপ বেলেগচোন হালধীয়া পানী দেখিছোঁ নহয় আৰু এটা কথা কোৱাচোন বাৰু সেইবিলাক বাদ দিয়া পানী ঘোলা হ'লেও এই দৃশ্যটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে তাতে আৰু ইমান মানুহ আহিছে তাকে ভাল লাগিছে আমাৰ লখিমপুৰত পৰ্যটনথলীৰ অভাৱ নাই নেকি অমিত অভাৱ নাই এইবিলাক নতুন নতুন আহিছে আৰু ওলাইছে আৰু এটা ওলাইছে আগত আছে বুলি কৈছে আপোনাৰ কি নাম কি বুলি ক'লে গুণিন্দা মিংমাং বুলি এটা আছে মিংমাং বুলি জেগা এটুকুৰা আছে এইটো ল'ৰা সোৱণশিৰিত পৰে নেকি ইয়াতকৈ ভাল অমিত ধন্যবাদ ঠিক আছে বন্ধুসকল কণা নদীৰ ওপৰত আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে পিছৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব আমি কণা নদীৰ পিছত আমি মিংমাং বুলি এটুকুৰা জেগা আছে মিংমাং যিটো আপোনালোকে নামেই শুনা নাই লোহাৰ সোৱণশিৰিত পৰে বুলি শুনিছোঁ আমিও নিশ্চিত নহয় আপোনালোকে লোহাৰ সোৱণশিৰিত যাব লাগিব মিংমাং আকৌ এবাৰ কমল দেখুৱাই দিয়ে চাৰিওফালে এটা দৃশ্য সুন্দৰ মনোমোহা দৃশ্য আপোনালোকে চাওক এইটো সুন্দৰ মনোমোহা দৃশ্য আপোনালোকে এবাৰ চাওক চাৰিওফালে আপোনালোকে এবাৰ চাওক মনোমোহা দৃশ্য আপোনালোকক শেষত ধন্যবাদ জনাইছোঁ মিংমাঙৰ ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব আমি নেক্সট ভিডিঅ'টো মিংমাং দি আছোঁ ধন্যবাদ